নমস্কাৰ। আজি গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ বুলি আহিলোঁ আৰু এই ফাকুৱাৰ সময়খিনিত এই থানলৈ মানুহৰ বহুত বেছি সমাগম ঘটে আৰু আজি আমিও আহিলোঁ আৰু আহি এয়া নামঘৰ ভাগত সোমালোঁ আৰু নামঘৰ ভাগত যথেষ্টখিনি ভিৰ আছিলে, আমি সোমাবই নোৱাৰিলোঁ। বাহিৰতে আমি ধুনীয়াকৈ সেৱা ল'লোঁ, কাৰণ বাহিৰতো ভকতসকল আছে, তেওঁলোকে আমাক আশীৰ্বাদ দিলে। তাৰপাছত এয়া দেখিছেনে, গোটেই মানুহবোৰ এনেকৈ সেৱা লৈ আছে, কিছুমানতো ৰাতি থাকিছেও। তাৰপিছত আমি অকণমান মেলাৰ ফালেও আহিলোঁ, মেলাও চালোঁ। মেলাও বহুত ডাঙৰকৈ হৈ আছে আৰু এতিয়া আমি আহিলোঁ শংকৰদেৱৰ নতুনকৈ বনোৱা প্ৰকল্পটিলৈ আৰু ইয়াতো খুব ধুনীয়া লাগিলে আৰু বহুত ধুনীয়াকৈ বস্তুবোৰ বনাইছে। আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ, আপোনালোকে যদি এই প্ৰকল্পটি চাবলৈ আহিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে মেখেলা চাদৰযোৰ কিন্তু পৰিধান কৰি আহিব, নহ'লে ইয়াত মানে সোমাবলৈ দিয়া নহয়। কাৰণ গেটৰ সন্মুখত বহুতখিনি পুৰুষ মহিলাক মানে এই চাদৰ মেখেলা বা ধুতি পিন্ধি নহাৰ বাবে তেওঁলোকক বাহিৰতে ৰখাই দিয়া হৈছে। আৰু এই প্ৰকল্পটি সঁচাকৈ খুব সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সঁচাকৈ আজি বহুত বেছি ভাল লাগিলে। আপোনালোকেও আহি পেলাই এপাক চাই যাবহি।